মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম কেইটামান বাদ্যযন্ত্ৰৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। বাঁহী ইংলিছত ফ্লুট, টিলিঙা ইংলিছত বেল, তাৰপিছত তবলা ইংলিছত টেবৰ, দুগদুগী ইংলিছত ড্ৰামেট বুলি কোৱা হয়, শংখ ইংলিছত কঞ্চ বুলি কোৱা হয় আৰু ঢোল ইংলিছত ড্ৰাম বুলি কোৱা হয়। তাল ইংলিছত চিম্বেল বুলি কোৱা হয়। ঢোলক ইংলিছত টমটম, খঞ্জুৰী ইংলিছত টাম্বৰিন বুলি কোৱা হয়। গীটাৰ ইংলিছত গীটাৰ বুলিয়ে কোৱা হয়। চেহেনাই ইংলিছত ক্লেৰিনেট, বেহেলা ইংলিছত ভায়লিন বুলি কোৱা হয়। চিটাৰ ইংলিছত চিটাৰ বুলিয়ে কোৱা হয় আৰু পিয়ানো ইংলিছত পিয়ানো বুলিয়ে কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।